Hello and welcome back to my YouTube channel. আজি আমি গৈ আছোঁ মেলুহা এণ্ড এতিয়া আমি কোৱালগুৰি পালোঁহি এতিয়া ফিল আপটো কৰি লওঁ আগত তেলৰ বহুত কম আছিলে সেইকাৰণে ফিল আপটো কৰি ল'লোঁ এতিয়া আমি কোৱালগুৰি ৰেলৱে ক্ৰচিং পালোঁহি এণ্ড লগৰকেইটা নামত গৈছে আজি যিহেতু দেওবাৰ সেইকাৰণে স্কুলৰ ইমান জামালা নাপাওঁ সেইকাৰণে অলপ স্পীড যাব পাৰিম এণ্ড হ'ল কোৱালগুৰি চাৰিআলি এতিয়া ক'ত আছে লগৰকেইজন ও চিনি নোপোৱা মানে ও এনে চিনি নাপায় মানে গাইজ ভাবিছিলোঁ লগৰকেইজন চিনি পায় বাট চিনি নাপায় তো এতিয়া গুগল মেপৰ সহায়তে যাবগৈ লাগিব কেনেকৈ কি উলিয়াই এতিয়া গুগলৰ ওপৰত ভিত্তি কৰি যাম চাই আছে ক'ত কেনেকৈ যাব লাগে আগত দুজন গৈছে সেইজন আগত আহিছে বাৰু মই এইবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ চ' গতিকে ইমান গম পোৱা নাই বেকত গৈ আছোঁ লাহে লাহে ৰাস্তাটো একদম পূৰা আল্টি লাগিছে মজা লাগিছে ভিউটো মজা হ'ব তো গাইজ আপোনালোকে যদি ফটোশ্বুট কৰিব বিচাৰে তো ফটোশ্বুট কৰিবৰ কাৰণে এটা মজা প্লেচ হয় এইটো চ' আহিব পাৰে ফটোশ্বুট কৰিব আমি যিহেতু DSLR নাই ফটোশ্বুট মানে মোবাইলতে কৰিম আৰু যাওঁতে কৰিম এতিয়া তাত সোমাই তালৈ গৈ লওঁ তাত কেনেকৈ কি হয় চাওঁ তো তাৰপিছত দেখাই আছোঁ যিহেতু কণ্টিনিউ চাই থাকিব অলপ স্কিপ নকৰাকৈ স্কিপ কৰিব পাৰেতো আপোনালোকৰ কথা এনে জাষ্ট ক'বলৈ কৈছোঁ ভিডিঅ'টো কেনেকুৱা লাগে কমেণ্ট এটা কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো অন কৰি ল'ব এণ্ড গোটেইফালে বাগানে বাগান গছ কি মজা লাগিছে আপোনালোকে ইয়াত মানে আহোঁ বুলি পেলাই আহিব পাৰে কোনো পুলিচৰ বা ট্ৰেফিকৰ কোনো কথা নাই ব্ৰিজ সঁচাই কৈছোঁ বোম কুলি জেগা ৰাস্তা প্লেচ আকাশ চব মেহৰবান তাত গৈ কি হয় আৰু ভগৱানে জানে তালৈ গৈ লওঁ তো এয়া চাহপাত ছিঙি আছে একদম পূৰা গ্ৰীণ হৈছে গোটেই চাহপাতক এইটো কি বুলি কয় নাজানো এখন কি হয় বা মানে এনেকুৱা ৰিয়েকশ্যনবোৰ দেখি গ'লে মনটো ভাল লাগে ৰিয়েকশ্যন চাবা গড ৰিয়েকশ্যন চা মাই গড ৰিয়েকশ্যন ইমিডিয়েট বহুত মজা লাগিছে চাই কৈছোঁ আজি মানে ৰাইডটোত আহি কিবা এটা ভাল লাগিছে ৰাস্তাটো খালি অকণমান এতিয়া বেয়া পাইছোঁ একো নাই বাট ভাল লাগিছে কিবা এটা মাই গড মেলুহা গৈ আছে এতিয়া বৰ্তমান মেলুহা দিছ ইজ মেলুহা পাই গ'লোহি মেলুহা সেইফালে যাব লাগিব এতিয়া সোমাই আহি এণ্ড কিবা এটা মানে এক্সাইটমেণ্ট লাগি আছে মেলুহা বুলি ক'লে ইয়াত দেখিছে বাহনিৰ মাজে মাজে একদম মজা এটা ৰাস্তা দি মিলি একদম টাৰ্ণিং লৈ এনেকৈ মেলুহা গৈ আছোঁ এতিয়া আমি মেলুহা চাব পাৰে এইফালে একদম গোটেই মজা বাগান ৰাস্তা এটা মজা ভিউ পইণ্ট মানে আপোনাৰ ফটো শ্বুট কৰিব মানে আহিব পাৰে গোটেই ভালকৈ কি হয় কেনেকৈ দেখাই আছোঁ চাই থাকক বাগান এটা ভিউ দেখাই কেনেকৈ চাব পাৰে একদম মাৰি যাব লাগিব নে ঘূৰিব লাগিব যিখন দলং বন্ধ হৈ আছে ইফালে আহিব লাগিব চাগে এইটো ৰাস্তা নহয় আমি বহুত পালেগৈ এনেকৈ জেগাই জেগাই আপোনালোকে যি চাইনবোৰ্ড নাচাইছে
লাগি আছে চব মেলুহা মানে লিজেণ্ড জেগা কৈছোঁ কি মানে একদম হেৰিলে মানে জুই লেখীয়া লাগি গৈছোঁ ইয়াতে আপোনাৰ পাৰ্কিং লিখা আছে যাব পাৰে পাৰ্কিং কৰিব পাৰে ইয়াত বাইক চাইক গাড়ী চাড়ী আনিলে দেখাইছোঁ ভিউ পইণ্ট ইয়াত বাইক পাৰ্কিং ঘূৰি মেলি আহি পাই গ'লি মেলুহা মেলুহা আপোনাৰ অহাৰ পিছত যদি টিকেট কাউণ্টাৰ হয় টিকেটটো কাটি ল'ব লাগিব গোটেইকেইজনে তাৰপিছত ইয়াত মানে জোতা চেণ্ডেলৰ এলাও নাই ভিতৰলৈ তো ইয়াত খুলি যাব পাৰিব এইখন হ'ল মেলুহাৰ গেট এইফালে সোমাই যাবলৈ ফাৰ্ষ্টে তাৰপিছত আপোনালোকে জোতা চেণ্ডেল খুলি মানে হেলমেট চেলমেট আপোনালোকে ইয়াত থ'ব পাৰিব ইয়াত আপোনালোকে জোতা চেণ্ডেল হেলমেট চব ইয়াত থ'ব পাৰিব আৰু এইখন হ'ল পাৰ্ক বুলিয়ে ক'ব লাগিব আপোনালোকে ইয়াত এখন পাৰ্ক বুলি ক'ব লাগিব আপোনাৰ ইয়াত অলপ ঘূৰিব পাৰিব ঠাণ্ডাত একদম ফিল নহ'লে আমি খুলি ল'লোঁ ইয়াত হেলমেট থৈ ল'লোঁ এতিয়া আমি যাম ভিতৰলৈ মজা ইয়াত একদম গোটেইখন গ্ৰীণ গ্ৰীণ মজা হাৱা সেইটো বাদ দিয়া জোতা চেণ্ডেল খুলি থৈ আহিলোঁ তাত এখন মেইন গেট হয় এইফালে আমি সোমাই যাম এতিয়া ইয়াত দেখা আছে এতিয়া আপোনালোকে এইফালে সোমাই যাব সোমাই গৈ আছোঁ ব্লক এয়া আমাৰ গৰম ঠাই গড লৈছে চাই সোমাই আহি আপোনালোকে এনেকুৱা এটা প্লেচ মানে পাব পৰিৱেশ পাব একদম পূৰা ঠাণ্ডা গছ চবফালে তো চাই লওক গেটখন হয় গেটখন সোমাই আহি আপোনালোকে এনেকুৱা আহি মোক দেখি মস্ত জোক মাৰা ইয়া হাত সৰে হলকট হাত তোক নেদেখে তাৰ এনেকুৱা এইবোৰ পাব জহাৰ শিকলি একদম তলৰ পৰা পাব লাগে চব তাৰপিছত আপোনালোকে এণ্ট্ৰি কৰিব মেলুহাৰ ভিতৰত চব গোটেই ৰুমটো মানে বস্তুৱে ভৰ্তি হৈ আছে আপোনালোকে ইয়াত চাই শেষ কৰিব মানে ইমান বস্তু আছে ভিতৰত ব্ৰাইটনেছটো বাঢ়ি গৈছে তো গাইজ ব্ৰাইটনেছটো অলপ বাঢ়ি আছে কমাই দিছোঁ নহয় চব এফালৰ পৰা আপোনাক দেখাই গৈছোঁ কোনটো কি হয় গম নাপাওঁ চব সেইকাৰণে আপোনাক কোৱা নাই জাষ্ট দেখাই গৈছোঁ सजना जी तेरे बिना जिया लागे ना हम रब से मांगे तुझे और कुछ मांगे ना लकीरें साथ मांगे गेरों का रंग भावे ना किस्मत मंजूरी ना दे तू ही मन को भावे हाँ तो गाइस आही मिली यार एकदम অলপ ৰেষ্ট কৰি লৈছোঁ যিহেতু গৰম কৰিম এইবোৰ কৰিম তো গাইস এটা এখন আইনা আপোনাক ইয়াত আহি নিজৰ ফেচটো চাব পাৰিব লিখা আছে ন' পলিটিকেলছ জ'ন ইয়াত এখন আকৌ ইয়াত এখন আইনা আছে ইয়াত আপোনালোকে নিজৰ ফেচটো মানে য'তে ত'তে চাব পাৰিব লগৰকেইজন ফটো মাৰা লাগিছে মোৰ লোহাৰৰ শিকলি আঁতৰাই দিছোঁ গাইছ এইটো হৈছে আগৰ দিনৰ ফোন দেখিব পাৰে কি মজা প্লেচ মই কৈছোঁ আল্টি লাগিছে প্লেচটো আৰু ইয়াত আপোনালোকে এখন জোলনা তো গাইছ এইখনত জোলনা আপোনালোকে ইয়াত মানে জুলিব মন গ'লে ইয়াত জোলনা খেলিব পাৰিব চকী টকী পাই থোৱা আছে কথা মানে প্লেচটো ইমান ঠাণ্ডা জেগা ন আজি গৰমত চক কি এটা লিজেণ্ড প্লেচ ফটো শ্বুটৰ কাৰণে চক এখন মুখা
No. আপোনালোকে ইয়াত খানা চানা বনাবলৈ গ'লে খানা চানা বনাবৰ কাৰণে চব মানে ফেচিলিটি আছে চাব পাৰে ইয়াত এইটো সৰু টিলিঙা চাব পাৰে এইফালে এয়া ডাঙৰ বাচন আছে চৌকা হয় কাঠৰ দুই চৌকা হয় এইটো আপোনাৰ গেছ ইয়াতো আপোনাৰ চব কালেকশ্যন ডিজাইন কালেকশ্যন আছে আগৰ দিনৰ কেতিয়াবা ইমান একো নাজানো আপোনালোকক দেখাইছোঁ কি আছে কেনেকৈ আছে এই নাই ইও লৈ আছোঁ যিটি চালোঁ লগতে আপোনালোকে এখন গ্লাছ পাবই নিজৰ ফিজ চাবৰ কাৰণে চবতে আছে এখন ইয়াতো আছে মানে ইয়াত অল এভৰিথিং ফেচিলিটি আপোনালোকে পাব চব জেগাতে কিবা এটা না কিবা বস্তু পাবই আপোনালোকে ফ্ৰী জোন চব এবাৰ য'লৈকে নাচায় কিবা এটা নহয় কিবা এটা কালেকশ্যন ইয়াত পাবই লেজেণ্ড কাছে চাওক ইয়াত এনেকৈ আপুনি খপখপি দি থৈ ইয়াত খানাটো খাব পাৰিব চাওক ইয়াত এটা দেখিছে চৰি সৰু মানে এইটো এটা ডিজাইন চকী নৰ্মেল চকী ডিজাইনত সৰু সৰুকৈ বনাই থোৱা আছে ইয়াত থৈ দিয়া আছে আপোনালোকে খানা চানা বনাই ইয়াত খাব পাৰিব চাগে আৰু এইটো চাওক আগৰ দিনৰ মানে হুকা এইটো আমি ওপৰলৈ উঠিম ফেলি আমি গৰমত পানী চানী খাই দিলোঁ পেলাই নিদিব আমি ওপৰলৈ উঠি গৈ আছোঁ মহলটো হ'ল তাৰপিছতে আপোনালোকে ইয়ালৈ আহি ওপৰলৈ এইটো মহল ইয়াতো আছে কালেকশ্যন কিছুমান দেখাই আছোঁ আপোনালোকে পেলি ওপৰ দি এনেকৈ খপখপি উঠি আহিব দেখিছে ধুনীয়া ধুনীয়াকৈ সজাই থোৱা আছে সজাই আহি আপোনালোকে ইয়াত উঠিব লোহাৰ শিকল মানে পাৰ কৰি যাব লাগিব এনেকৈ পাৰ কৰি আহি আহিছে এণ্ট্ৰি পইণ্টটো সোমাই আহিব লাগে ইয়াত এইবোৰ কালেকশ্যন কি কেনেকৈ ক'ত গম নাপাওঁ চ' সেইটো কাৰণে কোৱা নাই জাষ্ট দেখাইছোঁ কালেকশ্যনবোৰ কেনেকুৱা মানে চবফালে য'তে আপোনাৰ চকু যায় ত'তে কালেকশ্যনেই কালেকশ্যন মৃণাল শইকীয়া ত' ইয়াৰ মানে মেইন অ'নাৰজনৰ নাম হ'ল মৃণাল শইকীয়া ইয়াৰে ন গোলাঘাটৰ ন ইয়াৰে হয় মৃণাল শইকীয়া তেওঁৰ এইবোৰ কালেকশ্যন হয় আৰু কি কালেকশ্যন গম নাপাওঁ সেইটো কাৰণে কোৱা নাই আৰু কালেকশ্যনবোৰ আপোনালোকক দেখাইছোঁ এটা ধুনীয়া ভিউ পইণ্ট মানে আপোনালোকে ইয়াত ফটো শ্বুটৰ কাৰণে এটা বেষ্ট প্লেচ বুলি ক'ব পাৰি ত' চব প্লেচ আছে আপোনালোকে কালেকশ্যনে দেখাইছোঁ সেইটো হ'লে ইয়াত আপোনালোকে এইবোৰ মানে ফটো দেখিছে চবফালে এইবোৰ ফটোৱে ফটো আপোনাৰ য'তে চকু যায় ত'তে ফটো আৰু ইয়াত ফটো আপোনালোকে হেভি মানে DSLR এটা যদি লৈ আপোনাক ক'বই নালাগে আৰু ফটো তুলিবৰ কাৰণে আমি যিহেতু ফটো DSLR নাই সেইকাৰণে কেমেৰা এটা মোবাইলতে মাৰি আছোঁ আৰু লগতে ভিডিঅ'টো কৰি আছোঁ মই এইবোৰ দেখিছে ইমান কাঠৰ ইয়ে বনাই থোৱা আছে আৰু ওপৰলৈ যাব পাৰি ইয়াত কিছুমান ইমান চাইনবোৰ্ড পাব লিখা থাকিব কিছুমান উপদেশ বা মানে নিয়ম ত' এইবোৰ আপোনালোকে চাই ল'ব আৰু সেইটোৱে চাব পাৰে এইবোৰ কাঠৰ লগ একদম পুৰা আৰামত বহি আছে তো লগৰজনক সুধো ইয়াত আহি কেনেকুৱা লাগিছে লগৰজনৰ এক্সপিৰিয়েঞ্চটো কওক হেল্ল' ধুনীয়া লাগিছে আজি একদম এটা ধুনীয়া প্লেচ ইয়ালৈ যদি আহিবলৈ মন আছে আহিব পাৰিব ইয়াত একদম ধুনীয়া এটা ফটো শ্বুট জেগা ধুনীয়া প্লেচ এইটো আহিব পাৰে সঁচাই কৈছে একদম বহুত মজা প্লেচ আপোনাৰ মনটো বহুত ভাল লাগিব তাৰ লগত দিছিল আৰু এইবোৰ কিছুমান সৰু সৰু কাল ইয়াত ইমানে বেছি মানে কালেকশ্যন আছে আপোনালোকে কৈ কোনটো কি বস্তু কৈ এনেকৈ মানে আপোনালোকে শেষ কৰিব নোৱাৰে ইমানেই বস্তু আছে আপোনালোকে আহি নিজে এবাৰ খাই যাব
যিমান পাৰোঁ সিমান দেখাবলৈ চেষ্টা কৰিছোঁ কিন্তু কোনটো কি হয় ক'ব পৰা নাই নাজানো সেইকাৰণে আপোনালোকক দেখাই দিছোঁ আপোনালোকে আহি নিজে এবাৰ চাবহি ভাল লাগিব এইফালে আহিবলৈ নিদিয়ে এখন বন্ধ হৈ আছে এয়া আমাৰ অসমীয়া সংস্কৃতি এইটো ওপৰ চাইডৰ ভিউ এই ৰ নাই বেয়া পাব আমি ওলাই যাওঁ ইয়াৰ পৰা এইটো বহুত গধুৰ গধুৰেই শিকলি এই সোমাওঁতে খুজিছিলে ওলাওঁতে ফোন শুনা নাই মানুহবোৰ এতিয়াহে আহিছে ন কাম হৈ গ'ল এতিয়া আমি ঘৰ গৈ আছোঁ নহয় ঘৰ ন বেলেগ এটা দিছোঁ যাম দিয়া বেলেগ এটা লোকেশ্যনত যাওঁগৈ আৰু ইয়াৰ পৰা ওলাই আহিলোঁ বেলেগ কাম এটা আছে তালৈ যামগৈ লগৰ কেইজন আমি আহোঁতে মানুহ নাছিলে বৰ্তমান এতিয়া মানুহ বহুত হ'ল